Hi guys, good morning. Happy New Year. Happy New Year. আজি হৈছে জানুৱাৰীৰ 1 তাৰিখ। আপোনালোক সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালো আৰু আমি এতিয়া দিনটোৰ কাৰণে ওলাইছো একদম Happy New Year উদযাপন কৰিম বাহিৰত। Happy New Year উদযাপন কৰিম বাহিৰত। দিনটোৰ কাৰণে ওলাইছো ক'ত যাওঁ বহুতটা প্লেনিং আছে কিন্তু কিমানখিনি হয় চাও আৰু দিনটো টাইমলৈ না ঠিক এতিয়া আমি চাও ক'ত কেনেকৈ মেনেজ কৰিব পাৰো ওলাইছো আৰু প্ৰথমতে আমি যাম এতিয়া বৰ্ণিহাট সাই বাবা মন্দিৰত যাম তাৰ পিছত লাহে লাহে চাও কোনফালে কি আমি প্ৰগ্ৰাম মিলাব পাৰো সেইটো টাইমত আজি আৰু বাহিৰতে আৰু গোটেই দেই দিনটো বাহিৰত ওকে চালো এয়া আমি আহি পালোঁ দ্বাৰকামাই সাই বাবা মন্দিৰ আৰু এইটো আছে 14 মাইল গুৱাহাটীতো শ্বিলং ৰোড হয় এয়া মন্দিৰৰ ভিতৰলৈ সোমালো আৰু এতিয়া আপোনালোকক দেখাই আছো কেনেকুৱা কি কৰিব আহি পালোঁ আমি মন্দিৰ যাইছে এতিয়া ইফালে খুব চাকি লৈ আছে আমি আহি পালোঁ এতিয়া আমি কি কৰোঁ চাওঁ দেখাই আছোঁ কি আছে বলাই দিয়া মন্দিৰৰ ভিতৰত যিখন দোকান আছে সেইখনৰ পৰাই আমি গোটেইখিনি বস্তু লৈ ল'লোঁ গোটেইখিনি মানে ধূপ চাকি হালধীয়া কাপোৰ কাৰণ তাতে সাই বাবাক হালধীয়া কাপোৰ দান কৰে তাৰপিছতে তাতে য'ত যি প্ৰসাদ আগবঢ়ায় সেইখিনিও আমি লৈ ল'লোঁ একেলগে এতিয়া প্ৰথমতে ধূপ চাকিখিনি জ্বলাই লওঁ এইফালে আমিও চাকি ধূপ জ্বলাবলৈ ধৰিলোঁ গোটেইকেইটাই এটা এটাকৈ এনেকৈ চাকি ধূপখিনি জ্বলাই দিলোঁ মানুহ বহুতখিনি আছিলে চাকি ধূপ জ্বলোৱা ঠাইখিনিৰ সন্মুখত এয়া মূৰ্তিবোৰ হয়তো আপোনালোকে দেখিছে গোটেইবোৰ মূৰ্তি এনেকৈ ৰাখা আছে যাতে চাকি ধূপখিনি জ্বলালে গোটেইখিনি ভগৱানে পায় আৰু এইফালে মানুহ দেখিছেনে কিমানখিনি মানুহ হৈছে চাকি জ্বলোৱা ঠাইখিনিতে আৰুতো বাকীফালে আছে আৰু আমিও চাকি ধূপ জ্বলালোঁ এয়া মন্দিৰৰ ভিতৰতে আকৌ এইফালেও সেইফালেও দুফালে এনেকৈ মূৰ্তিৰ সৈতে মন্দিৰবোৰ আছে এইফালে আছে কৃষ্ণৰ এইফালে আছে হনুমানৰ এনেকৈ য'ত যি মন্দিৰ আছে গোটেইবোৰতে গ'লোঁ চাকি ধূপ জ্বলাই সেৱা কৰিলোঁ এতিয়া আমি এইফালে মন্দিৰৰ ভিতৰত বহি লৈছোঁ সাই বাবা মন্দিৰ মেইন মন্দিৰটোত মানে য'ত তেতিয়া সাই বাবাৰ পূজা হ'ব আৰু সাই বাবা মন্দিৰৰ মেইন বস্তুটো আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ তাত ভিডিঅ' বা ফটো এলাও নাই সেইবাবে কৰা নহ'ল বা নকৰিলোঁ আৰু ইয়াত এতিয়া আৰতি হ'ব আৰতিলৈ বেছি টাইম নথকা বুলি কোৱাৰ বাবে আমিও বহিলোঁ যে আৰতিটো চাই লওঁ ভাল লাগিব ইমান দূৰ আহিছোঁ যিহেতু সাই বাবাৰ নামত আৰু আৰতি শুনিবৰ বাবে মানুহ কিমানখিনি হৈছে দেখিছেনে বহুত মানুহ হৈছিলে সেইদিনা বাপৰে আৰতি হোৱাৰ পিছতে এইফালে এনেকৈ এখন ডলি আনে আৰু তাত এতিয়া কি কৰিব আপোনালোকে চাই থাককচোন সঁচাকৈ আজি মই ফাৰ্ষ্ট টাইম দেখিলোঁ দেখি বহুতখিনি ভাল লাগিলে আৰু মানুহ চাওক মানুহৰ ভিৰ বাপৰে বাপ এইখনত এতিয়া সাই বাবাৰ মূৰ্তিটো বহাই গোটেই মন্দিৰটোৱে ঘূৰাব মানে গোটেই এৰিয়াটো ঘূৰাব মন্দিৰত য'ত আৰু সৰু মন্দিৰবোৰ আছে সেইবোৰৰ সন্মুখে গোটেইখিনি ঘূৰাব হয়তো আপোনালোকে দেখিলে সাই বাবাৰ মূৰ্তিটো দলিখনৰ ভিতৰত বহুৱাই দিলে আৰু এতিয়া এনেকৈ লৈ যাব আৰু বহুতখিনি নিয়ম আছে ইয়াৰে বাৰু নিয়ম চিয়মবোৰ ইমানখিনি নাজানো একো ভালকৈ সৰু ছাতিটো লৈ গৈছে আনকি এনেকৈ আৰু ইয়াত মই ফাৰ্ষ্ট টাইম আহিলোঁ সেইবাবে আজি এনেকুৱা বস্তু দেখি ভালো লাগিছে কাৰণ এনেকৈ যিহেতু বেলেগ মন্দিৰবোৰত দেখা পোৱা নাযায় আজি দেখি কিবা এটা বেলেগ লাগিছে ভালে লাগিছে সঁচাকৈ মানুহ বহুতখিনি হোৱাৰ বাবে বাহিৰত কি কৰিলে সেইখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ ভিতৰতে ৰৈ গ'লোঁ সেইখন ঘূৰোৱাৰ টাইমখিনি আমি ভিতৰতে থাকিলোঁ এনেকৈ পূজা কৰি তাৰপিছতে এয়া আহি পালে আকৌ দলিখন লৈ আহি পালে এতিয়া আকৌ মূৰ্তিটো তাৰ পৰা উলিয়াই আকৌ ঠাইত থৈ দিব
এইফালে যি যি নিয়ম আছিল সেইবোৰ কৰিলে আৰু এইফালে এয়া আশীৰ্বাদ দি আছে দেখিছেনে। আমিও মন্দিৰৰ পৰা ওলালোঁ। এতিয়া এইফালে নাৰিকল ভাঙিব লাগিব। এয়া মিষ্টাৰে গৈ আছে নাৰিকল ভাঙিবলৈ। এইফালে এয়া আমাৰ হাতত কি ধৰিব পাৰিছেনে, এইবোৰ হৈছে সৰু সৰু কাঠৰ টুকুৰা মানে খৰি। এই যে খৰি বুলি ক'লোঁ সেইখিনি এতিয়া ইয়াত লাগিব। ইয়াত 3 পাক ঘূৰিব লাগিব আৰু সেইখিনি দি ঘূৰিব লাগিব। এয়া দেখিছে আপোনালোকে এনেকৈ মানুহবিলাকে ঘূৰি আছে। ঐ এই প্ৰসাদ খাবৰ কাৰণে ইমান লাইন। একদম বহুত ৰ'দ। তাকেতো ভাবিব লগা চিন্তা কৰিব লগা কথা, ইমান মানুহ বাপৰে। ফাইনেলি আমি লাইনত আহিলোঁ। বহুত আলোচনা আমি আহিলোঁ লাইনত। এতিয়া গোটেইসোপা চিতা আৰু যাই আছোঁ আৰু। ইমানখিনি মানুহ হৈছে বাপৰে বাপ। সিদিনা হয়তো বছৰৰ প্ৰথম দিন বোলো আৰু বেছি হৈছে মানুহ, এনেকুৱা হ'ব পাৰে। মানুহ আছে কিন্তু বাপৰে লাইন। আহি পালোঁ। এয়া মন্দিৰৰ প্ৰসাদ চসাদ খালোঁ আৰু এতিয়া ইয়াৰ পৰা ওলাই দিম ন লাহেকৈ। এতিয়া ওলাই আমি ক'ত যাম? আমি যাম বুলি ভাবিছোঁ জুবিন ক্ষেত্ৰ। তাৰে আগতে আপোনালোকক সকলোকে নতুন বৰ্ষত শুভেচ্ছা যাচিলোঁ। তুমি কয় নাছিলা ইমান দেখছ। মানুহ কিন্তু বাপৰে মানুহ বহুতখিনি হৈছে একদম মন্দিৰত ইমান মানুহ বাপৰে। আৰু আৰতি দিয়া টাইমতো মানে এনেকুৱা মানুহ বহুত ভাল লাগিছে। মানুহ থাকিলে ভাল লাগে, মানুহ নোহোৱাতকৈ। আৰু ওলাই যায় বাকী কেইটাৰো আৰু খোৱা হৈছে আৰু লাহে লাহে যাম আৰু ওলালোঁ। ভালে লাগিলে ন, বহুত মানুহ থাকিলে ভাল লাগে। এনেও বহুত বেছি ভাল লাগিলে। নেক্সট আমি ক'লৈ আহিছোঁ সেইটো আপোনালোকে দেখিয়ে হয়তো ধৰিব পাৰিছে, কাৰণ সকলোৰে চিনাকি ঠাই এইখনেই। আহি পালোঁ আমি জুবিনদাৰ ক্ষেত্ৰ। আজি জানুৱাৰীৰ 1 তাৰিখ বুলি আমি জুবিনদাৰ তাত আহিলোঁ। আগতেও কেইবাবাৰো আহিছোঁ, আজি ফেমিলিৰ লগত আহিলোঁ আমি চব একেলগে। জয় জুবিনদা। বহুত মানুহ ইয়াতো একদম গাড়ী আছে, গাড়ী এই চাওক মানুহ আহিলোঁ। ব'লা এতিয়া জুবিনদা মানুহ দেখুৱাই দিয়া কিমান মানুহ আছে। গাড়ী মানুহ একদম ফাংচন হৈ আছে। নাই এনে গান বাজি আছে চাগে। জুবিনদাৰ তাতে আৰু মানুহ কমিব নে ভাবা? জুবিনদাৰ তাতে আৰু মানুহ কমিব
কৈছিলোঁহে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আমি বাহিৰত উদযাপন কৰিম বুলি ওলাই আহিছোঁ, কিন্তু কোন কোন আহিছোঁ সেইটোতো আপোনালোকক কোৱাই হোৱা নাই। আমি আহিছোঁ মই, মিষ্টাৰ, ইফালে মা, পিকু, বনশ্ৰীৰ মা, পেহীৰ ছোৱালী মানে এওঁলোকৰ ভনী, মোৰ ননদ, এনেকৈ আহিছিলোঁ। চালোঁ, ঘূৰিলোঁ চাৰিওফালে জুবিনদাৰ ফটো, জুবিনদাৰ আৰু কিনো ক'ম আৰু ক'ব লগা নাই আৰু চবৰে সেইটোৱে এটাই মনৰ হেৰি ন, জুবিনদাৰ ক্ষেত্ৰৰ কাৰণে এটাই মনৰ কথা, জুবিনদাৰ কাৰণে এইটো আৰু মই বেলেগে একো ক'ব লগা নাথাকে। সেয়াই আৰু পুৰা একদম গোটেই গ'ল ন, চাৰিওফালে দোকান হৈ গৈছে দোকান এতিয়া। একদম চব এইটো বস্তুৰে জুবিন মানে ক্ষেত্ৰ হৈ আৰু গ'লে এতিয়া আনুষ্ঠানিক ক্ষেত্ৰৰ পৰা এতিয়া বজাৰ ক্ষেত্ৰৰ নিচিনা হৈছে। হৈছেয়ে ক'বলৈ মোটামুটি বেয়া শুনি, কিন্তু এতিয়া দোকান চোকানে বেছি। ভিতৰতো বাহিৰতো গোটেইতে চাৰিওফালে মানে দোকানে দোকান হৈছে হৈ গৈছে আৰু আমি ৰাস্তা পাৰ হ'ব লাগে এতিয়া। ৰাস্তাটো পাৰ হওঁ। আমি আৰু যাওঁ ওলাই দিওঁ আৰু ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনটোত আমি সাই বাবা মন্দিৰত গৈ আশীৰ্বাদ ল'লোঁ, যাতে বছৰটো আমাৰ লগতে আপোনালোকৰো ভালে ভালে যায়। তাৰপিছতে আমাৰ ছেকেণ্ডজন ভগৱানৰ ওচৰলৈ আহিলোঁ। জুবিনদাও আমাৰ মনত ভগৱানে, গতিকে তেওঁৰ ওচৰলৈ আহিলোঁ। এতিয়া আমিও ঘৰলৈ বুলি ওলাই দিওঁ আৰু আপোনালোককো আজিলৈ দিলোঁ বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোক সকলোকে, বাই বাই।